অনুগ্ৰহ কৰি সাবস্ক্ৰাইব বাটনটো টিপি দিয়ক, লগতে থকা ঘণ্টা বাটনটো টিপি দিয়ক আমাৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। ধন্যবাদ। গোটাকেইটা মুঠা দিছে বানপানী হ'ব দে। এটা মানুহ পৰি আছে, কি বেয়া হৈছে? অ ভাই কি হৈছে তোৰ? ভাই মই আর বেশি টাইম না তন্দক এটা কথা কৈ যাওঁ। কি কথা? ইয়াৰ আগ্ৰহাতৰ বাৰীৰ তলত যেইডাল গাছ আছে তাৰে 5 ফুট মান বহাল, তাৰে মাজত খাজনা পৰি আছে। তন্দৰ লাইট বনি যাব, তাৰাতে যা কথাটো কিন্তু কাকো নকবি। আমাৰ এতিয়া লাইট বনি যাব। বহুত ডাঙৰ এটা কথা কৈছি। বাৰীত খাজানা আছে বোলে। খাজানা আছে কমচে কম 5 ফুট মান বহাল, দুডাল গাছৰ 5 ফুট মান বহাল, তাৰ ফুটা আছে। আমাৰ লাইট বনি যাব। সি যি মৰিল তই কি কৰি কিছু কৈছো তহঁতে মোক। আমাক ই আকৌ কোনাই তহঁতে সঁচা কথা কবি নে না চাৰে মৰিবাৰ ইচ্ছা আছে? ই আকৌ কোনাই আমাক। সঁচা কথা কওঁ নহ'লে দেখিছা না গুলি মেটি মিটি কৈ দি নহ'লে তেলপাতের বাড়িত তলত একদম ডাঙৰ গাছ আছে বোলে। সেই গাছৰ তলত হেৰি আছে, খাজানা থাকা বুলি কৈছে। তহঁতে মোক মুছে কৰলি মোক দিয়া গাছৰ বাৰীত থাকা বুলি কৈছে। তহঁতে মিছা কথা কৈ আছা, মোক সঁচা কথা কওঁ নহ'লে গুলি মেটি মিটি দিয়া গাছৰ বাৰীত থাকা বুলি কৈছে। মই নাজানো আৰু সঁচা কথা কওঁ। তহঁতৰ ফাৰ্ষ্ট কাৰ মৰিব ইচ্ছা আছে আগতে? মোক পিয়াজ তই মৰিবি আগত। মৰিব ইচ্ছা নাই, মই 12 কোটি আগত পঠি গুৱাত দে। তহঁতে থাক, মই যাওঁ। বেশ তাক সঁচা কথা কিয় ক'ব লাগে? মই মিছা কথা কৈছিলো নাই। মই কি জানো? কি জানো? মই নাজানো, মোক তহঁতে ক'লি মই ক'লো হয়। তোক কোৱা চান্স হ'ল নেকি আমাৰ? মই এখন চান্স সঁচা নাই। কথা বলছো। এতিয়া যো ইন্সপেক্টৰ আগত নাযাতে আমি যে আগত যাই খুন্দি কেনে লওঁ। আমার টাকা পয়সা আনিছিল ওইটু ধরিছো টাকা যাও। ও বাবু ভাই দেখোন পলোৱা ভাল। ওই ডাউলে ঢুকুনে ধর ধর আমার দিন পয়সা নিছিলি কেতিয়া দিবি? বাবু ভাই মই দি দিম, 1 সপ্তাহ টাইম দিয়ক আপুনি, মই আপোনাৰ পইচা দি দিম। হ'ব আৰু যদি 1 সপ্তাহ পিছত নেদা ভাই গুলি খাবি। হ'ব মই দি যাওঁ। থেংক ইউ। ও বেছ ক'ত যায়? গম পোৱা নাই, এতিয়া ঘৰৰ খাজানা আছে টাকা আনি দিয়া যাওঁ। কি ক? দিয়া গাছৰ বস্তিত আগডাল গাছ আছে 5 ফুট বহল, তাৰে মাজত আছে। হয় নেকি? তোক কোনে ক'লাক? মোক আমাৰ লগকেইটা কৈছি। হয় নেকি? দে যা ময়ো যা আছো। আহিবি হা, দেৰি নকৰবি। পইচাৰ খবৰ কি হ'ল? হঠাৎ টাইম দি দেখা তই। বাবু ভাই আজি এটা বঢ়িয়া অফাৰ আছে। কি অফাৰ? যে কৈছি মোক দিয়া গাছৰ বস্তিত বোলে আৰু যোৰ গাছ আছে 5 ফুট মান বহাল কৰি, সেই গাছডালৰ মাজত বোলে খাজানা ফুটা আছে। যদি আমি পাই যাওঁ 50-50 ভাগ। বাবু ভাই কি ক? আকলাকে কয় যে দেখা হয় লাগবো। ইন্সপেক্টৰ নদুৱা আগত যে পঞ্চিব কোদালখন দিম মাৰবি আৰু আজলা আকো নাৰনি ইন্সপেক্টৰ বুঢ়ী হাত কৰিব লাগিব খাজানা কিন্তু নাই কি কৰা যায়? মনে মনে চুপি চুপি যাব লাগে। এতিয়া খুৱাই দি যাওঁ ভাল। এইফাল দিছো চুপি চুপি চাই দিব লাগিল। এনে আহিলি খানা পাছে পাছে যাব লাগিব। তেতিয়া খাজানা খেতি মোৰ ভাববা ক'ত যা তিনি আমি কেইটা কিয় লাগে আপোনাক? লাগে দিয়ক। ক'ত যা কৈছো? আমি য'ত যাওঁ যাম আৰু। ক'ত যাবি নকয় এতিয়া নাম নাই নেকি জাগাৰ?
আমি হাতিয়া ৰাঘুনাথৰ বস্তিত যাম কিয়া কি কাম আছে তাতে তোৰ আছে আৰু কিবা আপোনাক কিয় লাগে লাগে দে কৈছো আমি নকা আপোনাৰ এইগিলাখান কবি নে নকা নকা আমি এইগিলা গুলি মেদিম নলি সঁচা কথা কবি নকা ধৰি ক'ত যা তই বাবু বাক চিনি নাপা নেকি তোৰ বাবু বাইক যি মেললে আৰু নামেৰবি আৰু মাৰিম মাৰিবি ঐ ছাৰ আপুনি যি বাবু বাক মাৰছে আৰু কিন্তু নেক্সট টাইম নামাৰিব আৰু তই কি কৰিবি তই আকৌ নকবি বাবু ভাই কিয় নকমে আপোনাক মাৰিলে কি মোৰ বেয়া নালাগে নেকি তন্দে কৈ মোক মাৰি গৈ আছা আমি মাৰ খোৱা না এইটো শুনি চিনি পোৱা নাই নাপাও এইটো আমাৰ গাঁৱৰ ইন্সপেক্টৰ হয় নেকি আপুনি এতিয়া যি ভুল কৰিলে সেইগিলা বাদ দি আমি চাৰো মিলি হ'লে খাজানা এনে খান্দি চাৰো ভাগি ল'ম সমান মাজে মাজে বিচি লাগা জংগল চাফা তাড়াতাড়ি বেশি রে তাড়াতাড়ি বেশি আছে নেকি inspektor ada sih dua কচু আৰু গুটি এটা মোক দেখা পাই লুটিছি আন্দো কচু উঠি থৈছি কি ক আন্দো গম পাইছি বোলে হাতে বিছনা পান আমি পানি নেকি পাখি দুগুণ দে মারমারা আমারও তাড়াতাড়ি আবার আকলাজি ও তো খবর পাই গলি ও তো হাতে আগে দেখা করে বিছলি বেশি হাল্লা করবে না গোটা গিটাই আগে যেগুলো লম দে মিলি ফেলে অলছি বিয়ে কিনকে ভাগাবি সবে সমান কাম কৰো বহি এখন লো মই বহি এখন কি করবি হিসাব করিম জলদি আনবি বলে তো ডালবি কাকার দা এর দা মোর দা এর দা সবে সমান পলাইছি এমন পয়সা বেকার লই গেলি হয়ে গেলি বম দোকান দিলে দে গোটাখিনি মালিকে মরে আমার ভিডিওটো কৰাতে বহুত কষ্ট হৈছে আপোনালোকে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত কষ্ট কৰি ভিডিওটো কৰিছোঁ যদি কিবা ভুল হয় কমেণ্ট কৰি জনাব লাইক কৰিব কিন্তু নাপাহৰিব লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব লগত সাবস্ক্রাইবটো কৰি ল'ব যোনে আমাৰ চেনেল সাবস্ক্ৰাইব কৰা নাই আৰু যদি আমাৰ এই ভিডিওটো যদি ফুল নান্তি হৈছে তে আমাক কমেণ্ট বক্সত জনালেই হ'ল আৰু আমাৰ ধন্যবাদটো দি দিব আমাৰ ভিডিওটোৰ নাম জানিছে চাগে আমাৰ নাম হৈছে আসাম চানি বয়